কোনো ক্ষমতা নাই প্ৰমোদ বড়ো সদায় মিছলীয়া মিছা কৈ থাকে 2020তো মিছলীয়া কথা কয় ঘৰে ঘৰে চাকৰি দিম আৰু সেলফ হেল্প গ্ৰুপক ৭৫,০০০ টাকা দিম সব বস্তু মিছাই কৈ আছে কিন্তু এই 2025ৰ যেটো বিটিসি ইলেকশন হ'ব কৈ আছে প্ৰমোদ বড়োৰ মিছা কথা নচলিব হয় আজি আমাৰ লাষ্ট ষ্টেৰিং অফিস খোলা দাউলাবাৰী প্ৰাইমাৰী আৰু আমাৰ বনগড় প্ৰাইমাৰী এই সাব ষ্টেৰিং আমাৰ দুৰামাৰী জাউলিয়াপাৰা হেকেপাৰা ৰাইজৰ কাৰণে এইটো লাষ্ট ষ্টেৰিং অফিস খুলিছোঁ আমি ইলেকশন ষ্টেৰিং অফিস মই এই পবিত্ৰ দিনত আমাৰ যিমান বনগড় প্ৰাইমাৰী বা দাউলাবাৰী প্ৰাইমাৰী যিমান আমাৰ বিপিএফ দলৰ ৰাইজ আছে বা আমাৰ সাপোৰ্টাৰ আছে সকলোক মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আমাৰ বিপিএফ দলক আমাৰ হাগ্ৰামা ছাৰৰ বিপিএফ দলক আপোনালোকে ৰাইজে বিপুল ভোটটো দি পেলাই আমাৰ জয়যুক্ত কৰক আৰু এইখিনি আমাৰ সকলো ৰাইজক মই আহ্বান জনাইছোঁ যাতে আমাৰ বিপিএফ দলক আহা যেটো 22 তাৰিখত হ'ব যেটো ইলেকশন এই ইলেকশনৰ যাতে সুন্দৰভাৱে ভুল নকৰাকৈ আমাৰ বিপিএফ দলক ভোট দি পেলাই আমাৰ হাগ্ৰামা ছাৰক পুনৰে আমাৰ বিটিসিৰ চিফ বনাবৰ কাৰণে মই এই কথা কৈ কিনি সকলো ৰাইজক মই বিটিসি বাসী ৰাইজক মই আহ্বান জনাইছোঁ যাতে আমাৰ বিটিসি বাকী ৰাইজ এইটো চিন্তা ভাৱনা কৰি হাগ্ৰামা ছাৰৰ চিফ আকৌ বিটিসিত বনায় ইউপিপিএলৰ 2 নম্বৰী ফৰ্ম বিলাই পেলাই ৰাইজক আমাৰ দুৰামাৰী হেকেপাৰা জাউলিয়াপাৰাক ৰাইজক বিলাই দিছিল তেখেতক ইউপিপিএলে কিন্তু মিছা কথা 2 নম্বৰী ফৰ্ম লৈ আমাৰ ৰাইজক ঠগাব নোৱাৰে ইউপিপিএল আৰু এইবাৰ বিটিসি ইলেকশনৰ যেটো নিৰ্বাচন হ'ব গৈ আছে তাতো তেখেতসকলে ইউপিপিএল সকলে আমাক কোনো পৰ্যায় আমাৰ ৰাইজক ঠগাব নোৱাৰে কাৰণ বুঢ়া ফৰ্ম দি পেলাই মানুহ সিহঁতে আজিৰ দিনত সিহঁতে এনেকা ধৰণৰ বুঢ়া ফৰ্ম লৈ আনি পেলাই কোনবা অৰুণোদয় এই ইলেকশন যেটো মডেল কোড অফ কণ্ডাক্ট চলিছে তাৰ মাজত যদি সিহঁতে বিলাই আমাৰ এই অঞ্চলৰ ৰাইজ বহুত মানে চতুৰ বহুত মানে জ্ঞানী পুৰুষ সিহঁতে এই আমাৰ ৰাইজে খুব ভালকৈ জানে কোনটো সঁচা কোনটো মিছা এই বিচাৰটো তেখেতসকলে পাব কোনো ক্ষমতা নাই প্ৰমোদ বড়ো সদায় মিছলীয়া মিছা কৈ থাকে 2020তো মিছলীয়া কথা কয় ঘৰে ঘৰে চাকৰি দিম আৰু সেলফ হেল্প গ্ৰুপক ৭৫,০০০ টাকা দিম সব বস্তু মিছাই কৈ আছে কিন্তু এই 2025ৰ যেটো বিটিসি ইলেকশন হ'ব কৈ আছে প্ৰমোদ বড়োৰ মিছা কথা নচলিব আৰু তাৰ হাৱা বতা নচলিব এই ব্ৰিজত দিয়া কথাটো বাদ দিয়ক সি তাৰ নিজৰ যেটো বিটিআৰ এগ্ৰিমেণ্টৰ যেটো কিছুমান কিবা এগ্ৰিমেণ্টৰ চুক্তিত লৈ আনিছিলে আমাৰ চৰকাৰৰ পৰা যেটো আমাৰ ৰেলৱে ফেক্টৰী আমাৰ চালাকাটিৰ এৰিয়াত হ'ব বুলি আছিলে আৰু আয়ুৰ্বেদিক ইউনিভাৰ্চিটি স্পৰ্টছ ইউনিভাৰ্চিটি যেটো এগ্ৰিমেণ্টতে আছে এইবোৰ ক'ত আনিব পাৰিছে আৰু এইটো ইমান ইম্পৰ্টেণ্ট বস্তু আনিব পৰা নাই আৰু হিটো কি ক'ত দলং দিব মাছুৱাঘাট আমাৰ খুব ইম্পৰ্টেণ্ট দলং আমাৰ হাগ্ৰামা ছাৰ সরকার বনালে আমার হাগ্ৰামা ছাৰ বা মোৰ দায়িত্ব প্রথম মই মাছুৱাঘাটৰ এইখন ব্ৰিজ মই বনাই দিম এই অঞ্চলৰ কাৰণে মই এইটো খাটাং কথা দেই।